এতিয়া আমি লং মাৰিব গৈ আছোঁ বলক। এনেকৈ হয় আৰু আহি আমি পাই গ'লোঁ নামঘৰ। এইটো হালোৱাৰে নামঘৰ হয়। এয়া নামঘৰৰ গেট আৰু এইফালে জ্বলি আছে লাইট। এইফালে তিনিআলি, এইটো এটা আলি। এইফালে লগৰকেইটা আহি আছে। এতিয়া গৈ থাকোঁ বলক। মই অলপ লৰ মাৰি দিওঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ এয়া পাহাৰ। চাওক না কি নাজাৰা। এইফালে মিল পামগৈ আমি। পূৰা পোহৰ হ'লেহে ইয়াৰ নাজাৰাটো ভালকৈ দেখি পায়, এতিয়া নাপাব। ঘূৰি আহোঁতে দেখুৱাম বাৰু। এয়া আমি মিলৰ ঘৰ পাই গ'লোহি। বলক গৈ থাকোঁ। এইফালে মানুহৰ ঘৰবিলাক আছে। এতিয়া আৰু এটা তিনিআলি পাই গ'লোঁ এয়া। বলক গৈ থাকোঁ। এতিয়া আমি পাই যামগৈ, গৈ মেইন ডেষ্টিনেশ্যন পাই যামগৈ। এয়া আমি এই আপটোত উঠিব লাগিব। এইফালে আমাৰ মেইন ফৰেষ্ট অফিচ পাই যামহে, অলপ আছে। এইফালেও টিৰাইতে জ্বলি আছে সেইটো। এইফালে আছে ৱেলকাম টু হালোৱা। এয়া মেইন হালোৱা। এইফালে যায় শিলঘাগুৰি। এইফালে ফৰেষ্ট অফিচবোৰ আছে। এইফালেও আছে অফিচবোৰ। এয়া আমি আহি পাই গ'লো দলং। আমি যাম ঘৰলৈ। এইটো আৰু এইটো ৰাস্তাক বাই বাই দি আমি এতিয়া গৈ থাকোঁ বলক। এতিয়া আমি গৈ আছোঁ এইটো ৰাস্তাটো তললৈ গৈ আছোঁ। এয়া চাইন বোৰ্ড, স্কুল। এইফালে আছে শংকৰদেৱ জাতীয় বিদ্যালয়, নতুনকৈ বনাইছে। এইটো পথটো স্কুলখনলৈ যোৱা, স্কুলখন এইখন। আৰু এইফালে আছে কলগছৰ বাৰী। পুখুৰী। এইফালে পুখুৰী। এইটো ৰাস্তা আকৌ বাই বাই আমি গৈ থাকোঁ বলক। অহাৰ সময়ত চবৰে গৰম উঠিল, চবেই চোলা তোলা খুলি দিলে। এইফালে পূৰা সেউজীয়া ৰোৱানী, একদম ভালকৈ মানিবই নোৱাৰিলোঁ। আৰু এইফালে আছে পূৰা সেউজীয়া প্ৰাকৃতিক দৃশ্য। আৰু এতিয়া আমি ঘৰ আহি পাই গ'লোঁ। এতিয়া ঘৰত গৈ মুখ চুখ ধুই কিতাপ চিতাপ পঢ়িম। তাৰপাছত লগ পাই আছোঁ বাৰু। ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আজি ভিডিঅ'লৈ আগবঢ়াব বলক। আজি হৈছে তাৰিখ 27 ছেপ্টেম্বৰ আৰু আজি আমাৰ ল'ৰা ছোৱালী অৰ্থাৎ আমাৰ ভণ্টি এজনীৰ বাৰ্থডে আছে। বাৰ্থডে খাবলৈ যাম এতিয়া। গা পা ধুই আপোনালোকক লগ পাই আছোঁ বলক। এবাৰ লাল কাপোৰ পিন্ধি আমি এতিয়া গৈ থাকোঁ বলক বাৰ্থডে খাবলৈ। পোৱালি আছে, এইফালে ড্ৰেছ পেকিং কৰি ল'লোঁ আৰু গিফ্ট পেকিং কৰি ল'লোঁ কাৰণে চাইকেল লৈ ল'লোঁ। গৈ থাকোঁ বলক।
এতিয়া আমি বাৰ্থডে গাৰ্লৰ ঘৰ আহি পাই গ'লোঁ আৰু এইফালে কেক চেক কটা আৰম্ভ হৈ গ'ল। টাইম 5টা। এতিয়া বাৰ্থডে চাৰ্থডে খাই আহিলোঁ, ঘৰ পালোহি। খোৱাৰ দৃশ্যটো নেদেখল, তাৰ বাবে বেয়া চেয়া নাপাব। এতিয়া গৈ আছোঁ আমাৰ গাঁৱৰ নাজাৰাটো দেখুৱাবলৈ। বলক, গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ আমাৰ এইফালে চব পূৰা সেউজীয়া পূৰা পথাৰ সেউজীয়া। এইফালে এখন দলং আছে, এইখন দিছে পূৰা। এইফালে বাগান আছে, এইফালে আছে বাহনি পূৰা। সৌটো আমাৰ ঘৰটো, ইয়াত কেমেৰাত ফ'কাছ নকৰিব পাৰে। এইফালেও পূৰা বাহনি, এইটো ৰাস্তাৰ মাজত। এইফালে তামোলনি বাৰী বাগান। তো এইফালে আমাৰ দলঙৰ তলত আছে, এইফালে এটা জুৰি, এইফালেও পূৰা দলং। এতিয়া আমি আহি পাই গ'লো এই ৰাস্তাত, পূৰা বেয়া ৰাস্তা। এইফালে শান্তিপুৰ কোম্পানী বাগান, আৰু ইয়াতে চাইকেলখন পাৰ্ক কৰি লওঁ। চাওক না কি ধুনীয়া নাজাৰা। আৰু এইফালে গৰুৱে পূৰা চৰি আছে। তো এতিয়া ঘৰলৈ গৈ থাকোঁ ব'লক। এইটো আমাৰ ঘৰ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব। লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।